ডকুমেণ্টছ তোমাৰ ভোটাৰ আইডি লাগিব, পান কাৰ্ড লাগিব, তোমাৰ আধাৰ কাৰ্ড লাগিব আৰু তোমাৰ চেক পাত চকীদা লাগিব আৰু বেংকৰ পাছবুক লাগিব। মোৰ 62,000 ডাউন পে'মেণ্টৰ পৰা গাড়ী ওলাই। নমস্কাৰ, এ বি মিডিয়া চেণ্টাৰ আপোনাক স্বাগতম জনোৱা হ'ল। মই আজি আছোঁ আপোনাৰ নগাঁৱত নিউ টমটম ডিলাৰত। প্ৰথমে দাদা আপোনাৰ হ'ব নামটো জনাব। উমাকান্ত বৰা। আচ্ছা, ইয়াত কি গাড়ী আছে? ইয়াতে মোৰ তাত তোমাৰ চিটি লাইফ আছে। চিটি লাইফৰ দুটা মডেল আছে, এটা হ'ল আইৰণ আৰু তোমাৰ মানে এটা হ'ল ষ্টিল, আৰু তোমাৰ থুট্ৰাল আছে আৰু তোমাৰ চিগান বুলি এটা অফ' আছে। ইয়াৰ টমটম লওঁতে আপোনাৰ কি ডকুমেণ্টছ কি লাগিব জনাই দিব। ডকুমেণ্টছ তোমাৰ ভোটাৰ আইডি লাগিব, পান কাৰ্ড লাগিব, তোমাৰ আধাৰ কাৰ্ড লাগিব আৰু তোমাৰ চেক পাত চকীদা লাগিব আৰু বেংকৰ পাছবুক লাগিব। মোৰ 62,000 ডাউন পে'মেণ্টৰ পৰা গাড়ী ওলাই। 62,000 ডাউন পে'মেণ্ট দিলে আপুনি গাড়ী দিব। হয়, গাড়ী নিব পাৰে। গাড়ী এভিথিং চব ঠিকে আছে ন নিউৰ? গাড়ী চব তোমাৰ অ'কে আছে। মোৰ কোম্পানী গাড়ী তোমাৰ স্পেচটো পাব বহল, প্লাছ তোমাৰ বডিৰ ওপৰত 5 বান টিং তোমাৰ মানে উঠাই দিব পাৰিব। গাড়ী পূৰা হেভি, তোমাৰ হেভি আছে আৰু গাড়ীত তোমাৰ এক্সট্ৰা লক লগাব নালাগে, চব কোম্পানীয়ে লগাইছে, তুমি নিজে দেখাই দিব পাৰিবা। গাড়ী নগাঁও ক'ত আছে গাড়ী পূৰা ডিটেইলছত জনাই দিব। নগাঁও তোমাৰ খটিকটীয়া এটি ৰোড, তোমাৰ পলিউশ্যন চেণ্টাৰৰ কাণত খটিকটীয়া তোমাৰ। ঠিক আছে, তেতিয়াহ'লে আমি গাড়ী চাম। ইয়াতে আহিব তোমাৰ চিটি লাইফ গাড়ী, এলুমিনিয়াম প্লেন চিট, হয়। প্লাছ ইয়াতে তোমাৰ আহিব এক্সট্ৰা টুল বক্স, হয়। আৰু এইফালে চাওক, এইফালে তোমাৰ আহিব এইফালে যিটো বেটেৰী ক্লেম আহিব, এইটো ৰবাৰো আহিব, এনেই লোহাৰ থাকে। লোহাৰটো কি হয়, আপোনাৰ কাৰ্বন পানী লাগি খাই পেলাই ৰবাৰটো খাব নোৱাৰে। ঠিক আছে, প্লাছ যিটো এইটো প্লেন চিট আহিব, এইটো হেভি প্লেন চিট আহিব। ইয়াতে 3জন মানুহ উঠিব পাৰিব, প্লাছ 5 বান টিং উঠাই দিব পাৰিবা। চিটি লাইফ গাড়ীখন ন? চিটি লাইফ হয়, এইটো ষ্টিল বডি হয়, পিয়'ৰ ষ্টিল হয়। আছে আৰু এইখন আপোনাৰ লোহাৰো হয়, এইখনো ষ্টিলে হয়। আইৰণ হয়। আইৰণ হয়। ঠিক আছে, চাব পাৰিম ন? অঁ, এয়া চাই লওক, আপোনালোকে ভালকৈ চাই লওক। প্লাছ আৰু এটা বস্তু চাওক, এই স্পেচটো যিটো আছে, এই স্পেচটো বহল আহিব। হয়, এফালে এজন আৰু এফালে এজন বহিলে আঁঠুৱাই থৈ নালাগে। অঁ, হয়, আৰু ইয়াতে আপোনাৰ এক্সট্ৰা লক লগাব নালাগে, এইটো লকটো লগতে আহিব। লগতে আহিব লকটো ন? হয়। ঠিক আছে, আৰু সেই লাষ্টৰ অঁ অটো ডিজাইনৰ যে আছে, হয়, এইখন চাওক। এইখন আপোনাৰ ইয়াতে যেটা কাপোৰ আহিব, ইয়াতে 3টা কাপোৰ আহিব। হয়, আৰু আপোনাৰ ইয়াতে বেটেৰী এটা আগত আহিব আৰু 3টা পিছত আহিব। হয়, আগতো চাইছোঁ বেটাৰীখন। হয়। পাছৰকেইটা চাম। চাওক, হয়, ঠিক আছে। আৰু ইয়াতে আপোনাৰ যিটো কাপোৰ আহিব, এই কাপোৰটো আপোনাৰ একে আগলৈকে আহিব, এইটো চবতে নাথাকে। আৰু এইটো খুলি দিলে আপোনাৰ ইয়ালৈকে আহি যাব। খুলি দিলে ইয়ালৈকে আহি যাব? হয়, ইয়ালৈকে, মানে বৰষুণৰ পৰা ছেফটি হয় বহুত। অ'কে, আগফালে চাই লওক। কোনোবাই যদি ল'ম বুলি ভাবিছে, ইয়াত এইখন ডিলাৰত আহি ল'ব পাৰে। ডিলাৰখন নামটো কৈ দিব। বুনু এণ্টাৰপ্ৰাইজ। হয়, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।